নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম টিচাৰ ৱেবচাইটলৈ। মই যে আপোনাৰ মাজলৈ আছোঁ এখন এপ্লিকেশ্যন অৰ্থাৎ দৰখাস্ত ছুটী মঞ্জুৰিৰ বাবে আবেদন। সকলোৱে ভালদৰে শুনি যাব। প্ৰতি মাননীয়া মতিৰাম বৰা আদৰ্শ হাইস্কুল বৰঙাবাৰী প্ৰধান শিক্ষক মহোদয়, অৰ্থাৎ এইটো তোমালোকৰ যি স্কুলৰ নাম হয় সেইটো বহাই দিব। অৰ্থাৎ ইয়াত মই এটা দিছোঁ আৰু ইয়াত হয়তো আপোনালোকে দিব পাৰে, এনেকৈ দিব পাৰে। প্ৰতি মাননীয় লখাইতৰা হাইস্কুলৰ বৰঙা হাইস্কুল পুথিমাৰী প্ৰধান শিক্ষক মহোদয়, এনেকৈ দিব পাৰে। হয়তো আপোনালোকে যিটো আপোনালোকৰ ইচ্ছা সেইটো দিব পাৰে। সকলোৱে ভালদৰে শুনি যাব। তাৰিখটো বহাব লাগিব। তাৰিখটো ইয়াত যিটো তাৰিখত তোমালোকে ছুটী মঞ্জুৰি বিচাৰা বিদ্যালয়ৰ পৰা অৰ্ধছুটী, সেই তাৰিখটো বহুৱাই দিব। ইয়াত বিষয় হৈছে ছুটী মঞ্জুৰিৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে আজি মই চতুৰ্থ উপাংশ পাছত ঘৰলৈ যাব বিচাৰিছোঁ, কাৰণ আজি মোৰ মূৰৰ বিষৰ বাবে অশান্তি লাগি আছে। অৰ্থাৎ ইয়াত তোমালোকে যাৰ যি অসুবিধা, অৰ্থাৎ কাৰোবাৰ হয়তো মূৰৰ বিষ হ'ব পাৰে, কাৰোবাৰ জ্বৰ হ'ব পাৰে, এনেকৈ কাৰোবাৰ হয়তো পেটৰ বিষ হ'ব পাৰে। এনেকৈ যাৰ যিটো অসুবিধা সেইটো লিখি দিব। ইয়াত মই মূৰৰ বিষ দিছোঁ, বিষৰ বাবে অশান্তিত। ইয়াত আছে, মহোদয় সন্মানপূৰ্বক বিনীত নিবেদন এই যে আজি মই চতুৰ্থ উপাংশৰ পাছত ঘৰলৈ যাব বিচাৰিছোঁ, কাৰণ আজি মোৰ মূৰৰ বিষৰ বাবে অশান্তি লাগি আছে। সেই দয়ালু মহোদয়ে উক্ত সময়খিনিত ছুটী মঞ্জুৰি কৰে যেন, এয়াই মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। আৰু এনেকৈ যাৰ যিটো বেমাৰ বা যাৰ যিটো অসুবিধা সেইটো লিখি দিলে হ'ল। ইয়াৰ পিছত তোমালোকৰ ইটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ, অৰ্থাৎ ইয়াৰ নামটো লিখিব লাগিব। অৰ্থাৎ যাৰ যিটো নাম সেইটো লিখিব লাগিব। তাৰপিছত লিখিব লাগিব শ্ৰেণী, তাৰপিছত ৰোল নং, এইখিনি লিখি প্ৰধান শিক্ষকক দিব লাগিব। তাৰপিছত তোমালোকক হয়তো প্ৰধান শিক্ষকে চাই চিতি ছুটী মঞ্জুৰি কৰি দিব, অৰ্থাৎ অৰ্ধছুটী। অৰ্থাৎ তোমালোকে আধা ক্লাছ কৰি ঘৰলৈ আহিব পাৰিব। আজি মই এইখন দৰখাস্ত দিলোঁ। ইয়াৰ পিছত মই বাকীখিনিও দিম, যেনেকৈ ছুটী মঞ্জুৰি, অৰ্থাৎ বিদ্যালয় ক্ষতি হ'লে আমি কেনেদৰে ছুটী মঞ্জুৰি বিচাৰিব লাগে তাৰো মই দৰখাস্ত লিখি দিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি মই আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।